বিধায়কৰ গালত এগৰাকী মহিলাৰ প্ৰচণ্ড চৰ নিৰাপত্তাৰক্ষীৰ সন্মুখতে চৰিয়ালে বিধায়কক বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়ক বানপীড়িত লোকৰ খবৰ লবলৈ গৈছিল বিধায়কগৰাকীৰ লগত থকা নিৰাপত্তাৰক্ষীৰ চকুৰ আগতে আকস্মিকভাৱে এই অথন্তৰ সংঘটিত হ'ল পৰিস্থিতি আৰু অৱনতি ঘটাৰ আশংকাত বিধায়কগৰাকীয়ে সেই স্থান ত্যাগ কৰি প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে তেওঁ কৈছে যে বান পৰিস্থিতিয়ে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰাত অসহ্যকৰ যন্ত্ৰণা সহ্য কৰি এনেদৰে দিন পাৰ কৰাত ক্ষোভিত হৈ চৰ দিয়া মহিলাক মই ক্ষমা কৰি দিছো আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে স্ক্ৰীনত নিশ্চয় এগৰাকী মহিলাই অসংখ্য ৰাইজ একেলগে আছে আৰু নিৰাপত্তাৰক্ষী আছে বিধায়ক জেজেপিৰ কাষত জেজেপিৰ বিধায়কজনৰ কাষত আৰু তেনে অৱস্থাতে এগৰাকী মহিলাই উগ্ৰ মূৰ্তি ধাৰণ কৰি বিধায়কগৰাকীৰ গালত সোধাইছে প্ৰচণ্ড চৰ এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে হাৰিয়ানাৰ এগৰাকী বিধায়ক জেজেপিৰ বিধায়ক ঈশ্বৰ সিং গোহলা প্ৰকৃতিৰ ৰোষত পৰিছে পঞ্জাব হাৰিয়ানা আদি অঞ্চলসমূহ বানপানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিগত কেইবাদিনো ধৰি সাধাৰণ জনতাই বানৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে তেনে সময়তো কিন্তু হাৰিয়ানা চৰকাৰে জনসাধাৰণক খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছিল যাৰ বাবে ক্ষোভিত হৈ পৰিছিল বৰ্ণাঢ্যক হাৰিয়ানাৰ জেজেপিৰ বিধায়কে কোনো ধৰণৰ সাহায্য আগবঢ়োৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে হাৰিয়ানাৰ বৰ্ণাঢ্যই আৰু এনে পৰিস্থিতিৰ মাজতে জেজেপিৰ বিধায়ক উপস্থিত হৈছিল বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আৰু বৰ্ণাঢ্যৰ খবৰ লবলৈ গৈছিল বিধায়ক ঈশ্বৰ সিং গোহলা শতাধিক ক্ষোভিত জনতাৰ ৰোষত পৰিছিল বিধায়কগৰাকী তাৰ মাজতে এগৰাকী মহিলাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছিল আৰু বিধায়ক ঈশ্বৰ সিং গোহলাৰ গালত সোধাইছিল প্ৰচণ্ড চৰ আৰু মহিলাগৰাকীৰ এই কাণ্ডক লৈ যদিও লজ্জিত হৈছে বিধায়কগৰাকী তথাপিও মহিলাগৰাকীৰ এই চৰক লৈ কোনো ধৰণৰ তেওঁ আইনী ব্যৱস্থা নলয় বুলি উল্লেখ কৰিছে আৰু বান পৰিস্থিতিয়ে যিহেতু ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছিল অসহ্যকৰ যন্ত্ৰণা সহ্য কৰিছিল এনেদৰে দিন পাৰ কৰাত ক্ষোভিত হৈ চৰ দিয়া এইগৰাকী মহিলাক তেওঁ ক্ষমা কৰি দিয়া বুলি উল্লেখ কৰিছে